দৌৰি গৈ মই ইমান কষ্ট কৰি ওলাই আহোঁ। হেল্ল' এভৰিৱান, ৱেলকাম টু চানি বৰগোহাঁই ইউটিউব চেনেল। আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি চানডে, আজি অকণমান ওলাই আহিছোঁ। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি মোৰ ভিডিঅ'টো নতুনকৈ যদি কোনোবা চাই আছে তেনেহ'লে প্লিজ বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব। আৰু যিখিনি মোৰ পুৰণা ছাবস্ক্ৰাইবাৰ সেইখিনিৰ কাৰণে মোৰ কাৰণে বহুত বেছি ধন্যবাদ। আৰু নতুনখিনি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখিনি মোৰ গোটেইখিনি লগৰ পঢ়াৰ লগতে যে অকণমান এনজয় বোলা বস্তুটো থাকিব লাগে। সেইকাৰণে প্ৰতিজনী ছোৱালীয়ে প্ৰতিটো ল'ৰাই এনজয় কৰে নহয় তেনেহ'লে আমিও অকণমান আমাৰ কিন্তু ওলাই আহোঁ, মনটো বহুত বেছি ভাল লাগে যেতিয়া ৰুমত থাকোঁ। আৰু এতিয়া আমি গৈ আছোঁ ৰাধাকৃষ্ণ মন্দিৰ। কাৰণ মই ইয়াত আছোঁ যদিও মানে ৰাধাকৃষ্ণ মন্দিৰ চোৱাগৈ নাই, সেইকাৰণে তাই হ'লেও লৈ গৈছে। আমি ইমান খোজকাঢ়িব পাৰোঁ নাজানো, কিন্তু যাওঁ বুলি গৈ আছোঁ হয় নাই বাৰু। যদি খোজকাঢ়িব পাৰোঁ তেতিয়া যাম, যদি নোৱাৰোঁ তেতিয়া আৰু এতিয়া আমি দলংখন চালোহি। দলংখন পোৱালি লগে লগে হালধীয়া কলা দেখি চবে ফটো মাৰে। এফালে প'ষ্ট ৰেডি মোক কৈছে ফটো মাৰ বুলি হয় নাই। কেনেকুৱা খাদ্য ফটো চটো মাৰি ল'ম আৰু তাৰপিছত আকৌ ভিডিঅ' ষ্টাৰ্ট। আৰু আমি এতিয়া ফটো চটো মাৰি পূৰা ৰেডি আৰু গৈ আছে নহয়। জেগা খুবেই বেছি ভাল, ফটো মাৰিলোঁ। ফটো মাৰিবলৈ বহুত ধুনীয়া ঠাই হয় নাই, কিন্তু বহুত বেছি গাড়ীৰ ভিৰ, সেইকাৰণে ইমান ফটো চটো নামাৰিলোঁ। আৰু মোক যোনে ফটো মাৰি দিলে গোটেই ফটোখিনি কপালে, আৰু মই যাক মাৰি দিলোঁ সেইখিনি বহুত ভাল আছে ফটোখিনি হয় নাই। কিন্তু আৰু এতিয়া আগত গৈ আছে তেনেহ'লে ভিডিঅ'টো আৰু চাই থাকক। এতিয়া মই ৰিলচ বনাই আপলোড দি ল'ম, সেইটো আপোনালোকে ইনষ্টাগ্ৰামত দেখিব। আৰু ইনষ্টাগ্ৰামত মই ইউজাৰ নেমটো দি দিম, ত' চবেই গৈ ফ'ল' কৰি ল'ব মোক চানি বৰগোহাঁই বুলি আছে। আৰু সিহঁতৰ ওচৰত লগ পাবলৈ মই দৌৰি গৈ আছোঁ। আৰু তাই থাকি আহিলে আৰু এইফালে পাই গ'লো ভিডিঅ'টো। আৰু এইফালে ছোৱালী মামাহঁতে আহি আছে। আৰু এইটোৱে হয় ৰাধাকৃষ্ণ মন্দিৰ। কিন্তু আন্ধাৰ হৈ গ'ল কাৰণে মই ভালদৰে মানে অলপ ভিডিঅ'টো কৰিবলৈ প্ৰব্লেম হ'ল, সেইকাৰণে মই নকৰিলোঁ। আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।